হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ ওচৰত মই হোৱাটছএপৰ বিষয়ে ক'ম। মানে এইকেইদিন হোৱাটছএপৰ বিষয়ে বহুত কিবা কিবি নিউজ ওলাই আছে যে 8 ফেব্ৰুৱাৰীৰ পৰা হোৱাটছএপ বন্ধ হৈ যাব আৰু 17 জানুৱাৰী তাৰিখে হোৱাটছএপত ষ্টেটাছ আহিছে হোৱাটছএপ কোম্পানীৰ পৰা কিছুমান এনেধৰণৰ কিছুমান মেছেজ আহিছে। আপোনালোকৰো এনেকুৱা মেছেজ আহিছে কিজান আপোনালোকৰ হোৱাটছএপত চাব পাৰে। আজি আপোনালোকৰ ওচৰত মই এইকেইদিন যে হোৱাটছএপৰ ওপৰত এই প্ৰব্লেমবিলাক হৈছে তাৰ হোৱাটছএপ প্ৰাইভেট পলিচি, হোৱাটছএপ আপডেট এইবিলাকৰ বিষয়ে সম্পূৰ্ণ ধুনীয়াকৈ বুজাই ক'বলৈ চেষ্টা কৰিম। প্ৰব্লেম আছে যদি কিছুমান বুজি পোৱা নাই, এই ভিডিঅ'টো চাই সম্পূৰ্ণৰূপে বুজি চাব যে হোৱাটছএপ ডিলেট হ'বনে নহয়, নে হোৱাটছএপ কি হৈ আছে, কিয় মেছেজটো আহিছে তাৰ বিষয়ে বুজাব চেষ্টা কৰিম। যদি মোৰ চেনেলটো নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি দিয়ক। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। চাওক, এতিয়া আমি মেইন প্ৰব্লেমটো লৈ আহোঁ। প্ৰব্লেমটো জনাৰ আগত আমি এটা কথা সকলোৱে জানি ল'ব লাগিব যে হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক সেই তিনিওটাৰ মালিক এতিয়া বৰ্তমান এটাই, সেইজন হ'ল মাৰ্ক জুকাৰবাৰ্গ। যিহেতু হোৱাটছআপ আৰু ইনষ্টাগ্ৰামটো বেলেগ বেলেগ কোম্পানীয়ে বনাইছে, পিছত গৈ পেলাই মানে হোৱাটছআপ আৰু ইনষ্টাগ্ৰামক ফেচবুকে কিনি ল'লে, সেইকাৰণে সেই তিনিওটা মালিক এটাই। এতিয়া আমি মেইন প্ৰব্লেমটো লৈ আহোঁ যে হোৱাটছআপে এখন প্ৰাইভেট পলিচি ওলাইছে যোনখন আমি এগ্ৰী কৰিব লাগে। ঠিক এনেধৰণৰ আপোনালোকে চাব পাৰে, ঠিক এনেধৰণৰ ইয়াত লিখা আছে যদি আমি 8 ফেব্ৰুৱাৰীৰ আগত এই প্ৰাইভেট পলিচিখন যদি এগ্ৰী নকৰোঁ তেনেহ'লে আমাৰ হোৱাটছআপ একাউণ্টটো মোবাইলৰ পৰাই ডিলেট কৰি দিব বা আনইনষ্টল হৈ যাব, নিজে নিজে ডিলেট হৈ যাব। আৰু সেই প্ৰাইভেট পলিচিখনৰ এনেকুৱা কি আছে যাতে গোটেই মানুহসোপাই মানে ভয় কৰিছে, যাতে এগ্ৰী কৰিবলৈ ভয় কৰিছে। মানে কি এনেকুৱা আছে তাৰ বিষয়ে ক'ম। চাওক, হোৱাটছএপে কৈছে এই প্ৰাইভেট পলিচিখন এগ্ৰী কৰাৰ লগে লগে আমি আপোনালোকৰ পৰা কিছুমান ইনফৰমেশ্যন ল'ম, মানে কিছুমান ডকুমেণ্টছ ল'ম আমাৰ মোবাইলৰ পৰা। ধৰক আমাৰ মোবাইলৰ লোকেশ্যনটো আগত এনেকুৱা আছিলে যে আগত আমি হোৱাটছএপত কাৰোবাক লোকেশ্যন দিলে তেতিয়াহে মানে বেলেগ কোনোবাই লোকেশ্যনটো চাব পাৰে আৰু হোৱাটছএপে গম পায়। এতিয়া মানে এনেকুৱা কৈছে এই প্ৰাইভেট পলিচিখন এগ্ৰী কৰাৰ লগে লগে আমি য'ত যাওঁ হোৱাটছএপে গম পাব। তাৰপিছত আমি কি মোবাইল ব্যৱহাৰ কৰিছোঁ, তাৰপিছত মোবাইলৰ চাৰ্জ কিমান, তাৰপিছত কি চিমৰ নেটৱৰ্ক ব্যৱহাৰ কৰিছোঁ, মানে মোবাইলৰ কালাৰ কি, প্ৰচেছৰ কিমান, ৰেম কিমান, সেইবিলাক গোটেই সোপা লৈ পেলাই ইনফৰমেশ্যনখিনি লৈ আৰু হোৱাটছএপত আমি যি মেছেজ কৰিছোঁ, ধৰক আপোনালোকে যদি গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ লগতো যদি মেছেজ কৰিছে সেইসোপা লৈ পেলাই হোৱাটছএপে কৈছে ফেচবুক আৰু ইনষ্টাগ্ৰামত ডাইৰেক্ট শ্বেয়াৰ কৰি দিম বুলি কৈছে। এতিয়া মেইন কথাটো শুনক, সেইসোপা ইনফৰমেশ্যন ডকুমেণ্টছখিনি লৈ পেলাই হোৱাটছএপে ফেচবুক আৰু ইনষ্টাগ্ৰামত দি পেলাই কি পাব? ফেচবুকটোতো আপোনালোকে জানেই, আমি য'তেই যাওঁ তাৰ এদিন পিছত সেই ঠাইখিনি এডভাৰটাইজ চলাই দিয়ে। আমি যেতিয়া ফেচবুক আৰু ইনষ্টাগ্ৰামটো খুলিম তেতিয়া তাৰ তলত যে যোনবিলাক এডভাৰটাইজ আহে, এতিয়া আমাৰ বিষয়ে গম পাব যে এই মানুহটো কি বস্তুৰ ওপৰত ইণ্টাৰেষ্ট আছে। যদি আমি জোতা চাইছোঁ তেনেহ'লে ফেচবুকৰ তলত জোতা এডভাৰটাইজ আহিব, ঠিক এনেধৰণৰ। তাৰপিছত শিক্ষা লৈ পেলাই মানে এডভাৰটাইজ চলিব। চাওক, এতিয়া মেইন কথা এইটো ইমান সহজো নহয় দেই। এতিয়া আমাৰ কিছুমান যদি আমাৰ হোৱাটছএপত এনেকুৱা কিছুমান ডকুমেণ্টছ আছে যোনবিলাক ডকুমেণ্টছ আমি বেলেগক দেখাব নোৱাৰোঁ। বেলেগত ধৰক আপোনালোকৰ বেংকৰ যোনসোপা ইনফৰমেশ্যন যদি সেইসোপাই যদি আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰামত যদি শ্বেয়াৰ কৰি দিয়ে, সেইকাৰণে বহুত মানুহে হোৱাটছএপটো ডিলেট কৰিছে। যদি ডিলেট নকৰে তেনেহ'লে পলিচিখন এগ্ৰী কৰি দিব লাগিব। সেই যোনখন নতুন নিয়মৰ পলিচি আহিছে, প্ৰাইভেট পলিচি আহিছে, সেইখন যদি এগ্ৰী নকৰে তেনেহ'লে 8 ফেব্ৰুৱাৰীৰ পৰা হোৱাটছএপটো গ'ল আৰু ডিলেট কৰি দিব। আৰু যদি এগ্ৰী কৰোঁ তেনেহ'লে আমাৰ হোৱাটছএপৰ ইনফৰমেশ্যনখিনি ফেচবুকত দি দিব। সেইটো ভয়তে বহুত মানুহে কি কৰিছে, হোৱাটছএপ এপটো ডিলেট কৰি টেলিগ্ৰাম এপ ব্যৱহাৰ কৰিছে, ছিগনেল এপ ব্যৱহাৰ কৰিছে। এতিয়া আপোনালোকে নিশ্চয় বুজিলে যে প্ৰব্লেমটো কি। এতিয়া আমি এটা কথা জানো, হোৱাটছএপটো আমাৰ এটা এডিকশ্যন হৈ গৈছে, মানে অভ্যাস হৈ গৈছে যে আমি যদি হোৱাটছএপটো ব্যৱহাৰ কৰি থাকোঁ, পিছত যদি আমি ঘপকলৈ যদি ডিলেট হৈ যায় তেতিয়া অলপ মানে যিমান যি হ'লেও আমাৰ দুখ লাগিব। তাৰপিছত হোৱাটছএপে 17 জানুৱাৰী তাৰিখে আকৌ এটা নতুন আপডেট এটা দিছে, যোনটো আপডেটত লিখা আছে যে এতিয়া বহুত মানুহেতো হোৱাটছএপটো সেই কথাখিনি গৈ পেলাই হোৱাটছএপটো আনইনষ্টল কৰি দিছে। আনইনষ্টল কৰি দিয়াত মানে এটা হোৱাটছএপৰ মানে বেয়া প্ৰভাৱ পৰিছে, মানে হোৱাটছএপটো অলপ ডাউন হৈ গৈছে। আমি হোৱাটছএপটো আনইনষ্টল কৰি দিওঁতে মানে হোৱাটছএপটো অলপ মানে লেভেলটো মানে ডাউন হৈ গৈছে। তাৰপিছত হোৱাটছএপ কোম্পানীৰ মালিকে তেতিয়া কি কৰিলে, মানে যোনটো আমাৰ 8 ফেব্ৰুৱাৰী আছিলে না, 8 ফেব্ৰুৱাৰী তাৰিখে হোৱাটছএপ একাউণ্টটো ডিলেট কৰি দিয়া কথা, সেইটো 3 মাহলৈ পিছুৱাই দিলে। মানে এতিয়া কৈছে 15 মে'লৈকে ডেট আছে,
আমি যোনখিনি পলিচি দিছোঁ, যোনখিনি এগ্ৰি কৰিছোঁ, সেইখিনি মানুহবিলাকে যাতে ভালকৈ বুজি লওক, তাৰপিছতহে মানে হোৱাটছআপটো অলপ হেৰি কৰক, অলপ ডেটটো বঢ়াই দিছে। এতিয়া আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজিলে। আৰু এটা কথা আমি জানো হোৱাটছআপটো এটা প্ৰাইভেট মেছেঞ্জাৰ এপ। সেইটোৱে যদি এই প্ৰাইভেট মেছেঞ্জাৰ এপেই যদি আমাৰ মেছেজবিলাক যদি আমি যি হোৱাটছআপত বিশ্বাস কৰি থৈ যোনবিলাক মেছেজ কৰোঁ, সেইবিলাকেই যদি আহি পেলাই যদি ফেচবুকতে দি দিয়ে, তেনেহ'লে আমাৰ কি হ'ব? সেইটো ভাবিয়ে বহুত মানুহে হোৱাটছআপটো আনইনষ্টল কৰিছে। এতিয়া আপোনালোকৰ ওপৰত কথা, যদি আপোনালোকে হোৱাটছআপত যোনখন প্ৰাইভেট পলিচি আহিবই খাটাং, মানে আপোনালোকৰ মোবাইলত ঠিক এনেধৰণৰ এগ্ৰিখন আপোনালোকে চাইছে, এনেধৰণৰ এগ্ৰিখন আহিবই। যদি আহে তেনেহ'লে আপোনালোকে বহুত ভাবি চিন্তি আপোনালোকে প্ৰাইভেট পলিচিখন এগ্ৰি কৰিব, তেতিয়াহে আপোনালোকৰ ওপৰত কথা। আজিকালি ক'ব গ'লে সম্পূৰ্ণ মোবাইলটোতেই থাকে, সম্পূৰ্ণ ইনফৰমেশ্যন ডকুমেণ্টছ মোবাইলতে থাকে। সেই ডকুমেণ্টছখিনি যদি গুচি যায় আৰু আপোনালোকে গম পাইছে, তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, বাই বাই, ধন্যবাদ। এতিয়া মোক কলেজ যাব লাগে আৰু বাই বাই।